দাস মোৰ পেটটো সৰু হান লাগছে দেখোন চাইচোন চাওঁ হা কি কয় ছাৰ পেট সৰু হ'ল আপোনাৰ পেটটোতো আৰু বাঢ়াহে লাগছে মোৰ মতেতো ছাৰ পেটটোতো ঠিকে আছে সৰুটো হোৱা নাই সেই বুৰ্বক তই সেই বুৰ্বক হৈয়ে থাকিলি আৰু মোৰ পেট সৰু হোৱাৰ কথা কোৱা নাই তই সদায় চিন্তা কৰচোন আমাৰ আহিত কি সদায় বহনি হয় আজি চাইছোঁ আমাৰ 2 ঘণ্টা 3 ঘণ্টা ধৰি বহনিয়ে হোৱা নাই আমাৰ আমাৰ যদি বহনি নহয় মোৰ পেটটো সৰুৱে হৈ যাব না আমিতো পকেট খৰচ মিলাব লাগিব না দাস ছাৰ সেইটো কথাহে মই আকৌ ভাবিছোঁ আকৌ ছাৰৰ পেটটো সৰু হোৱা বুলি কওঁতে আকৌ ছাৰ মই আকৌ আচৰিত মাৰিলোঁ আকৌ ছাৰৰ পেটটো কেনেকৈ সৰু হয় ছাৰ উঠিলে আৰু দ্বিতীয়টো উদ্ভালি গাড়ীত চিট নোহোৱা হয় দাসে বাৰু কথা কোৱা আৰু তই গাড়ী চাচোন গাড়ী চাওঁ কিবা কৰি বহনি এটা কৰিব পাৰিলি ছাৰ মই থাকোঁতে বহনিৰ কথা কিয় চিন্তা কৰিছা হাইভুৰা গাড়ী অলপমান ধৈৰ্য ধৰ ছাৰ ধৈৰ্যৰ ফল সদায় বোলে মিঠা সেই কমা এটা দিনৰ পৰাই মই শুনি আহিছোঁ দাসৰ এই ফটা ফটা লেকচাৰটো নেগেলে কামতকৈ তোৰ কথাই বেছি দাস দাস গাড়ী চাওঁ সেইফালে অ'কে ছাৰ মোৰ চকুৰ আগৰ পৰা এখন গাড়ী যাব নাযাব ছাৰ মোৰ ডিউটিয়ে ছাৰ আপুনি চাই থাক ছাৰ চাই থাক হ'ব দা যা 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 গাড়ী চাবি যা তই লেকচাৰ বহুত মাৰ তোৰ মাথাই ঘূৰি যায় মোৰ তোৰ লেকচাৰ শুনি ছাৰ সেইখন গাড়ী এখন পাইছোঁ মই ছাৰ এই মৰা দেৰি পিছে কি হয় যা তই যা গাড়ীখনৰ পৰা মানুহটো নুমিলে একো মাৰিছে এইটো লাইচেঞ্চ চাৰ্চি চব তই চেক কৰ কিবা এটা নহ'লি আৰু সি পাকত পৰি গ'ল আৰু যোনে হওক এই দিয়াত নহ'ব দাস ষ্টপ ইয়াত পুলিচ চেকিং চলি আছে অঁ পুলিচ ছাৰ কৈছোন কিয় গাড়ী ৰাখিলি মই একেবাৰে আৰ্জেণ্ট যাব আহিছিলোঁ এই কাম এটাত এই আপোনাৰ আৰ্জেণ্ট হোৱাৰ পিছতো কৰিবি খুৰা গাড়ীৰ কাগজ পাতিখিনি ওলো SSI ৰ ওচৰলৈকে যাওঁ সেয়ে পুলিচ ছাৰ বুঢ়া হৈছোঁ দেখাই আছে আজিকালি কথাও পাহৰোঁ একেবাৰে মোৰ আৰ্জেণ্ট কামটোৰ কাৰণে মোক কাগজ পাতিখিনি ঘৰতে এৰি থৈ আহিলোঁ এই পা হা পলিকা বক্ৰা মিল গয়া ছাৰ এতিয়াই মিলাব নোৱাৰিবি নে কিবা কৰি ন' সেইবিলাক মোৰ দ্বাৰা নহ'ব ঐ খুৰা যৌ SSI ৰ ওচৰলৈকে যাওঁ SSI ক কবি যায় SSI যি কৰে তাকে আৰু সেই যৌ পিছে আৰু কি কৰিবি আৰু পাৰালৈকে এটাই মিলাব চাবি দেই এই দেখোন LP স্কুলৰ ভৰা মাষ্টৰ মোক পঢ়াই ই মোক কম নাই গতি কৈছিল নেকি এটা আজি তোক পাই দিছোঁ তই ছাৰ এই মানুহটোৰ একো গাড়ী কাগজ পাতি একো নাই দেখোন ছাৰ ইয়াক এতিয়া কি কৰা যায় ই বোলে ঘৰতে পাহৰি আহিল ৰ দাস ৰ মই কৰি আছোঁ কি কৰিব লাগে তই আৰু পেক কৰি নাথাক দাস ছাৰ মোক চিনি পাইছানে এই বাপা আজিকালি বুঢ়া হ'লো আৰু চিনি থম পাৱাই নাই আৰু চকুৰ নজৰো কমচি নহয় ক'ত বা তোমাৰ ঘৰ মোৰ দেখোন ক'তো দেখা মনত নাই এই ছাৰ মোক যে LP স্কুলতে পঢ়িছিল খন্দেশ্বৰ আপোনাৰ মনত আছেনে ছাৰ কন্দেশ্বৰ বাপা তই বাপা পুলিচ হলি যায় তই স্কুলত কম চুৰ কৰিছিলি নে স্কুলৰ ছোৱালীবিলাকৰ পৰা বক্সৰ পৰা তই কম কাঠ পেঞ্চিল চুৰ কৰিছিলি নে তই কম পেন চুৰ কৰিছিলি নে তই তোক একেবাৰে মাৰি তোক মই একেবাৰে ঠিক কৰিব পৰা নাছিলোঁ ভাই তই এতিয়া পুলিচ হলি ভাল লাগছি বাবা ভাল লাগছি তই যি এতিয়া পুলিচ হলি তই ৰাইজৰ ভাল কাম কৰছা বাবা তই দুৰ্নীতিত নাম নিদেই তই যিমান পাৰ তই ভাল কাম কৰি যা এই বুঢ়া এতিয়াও মোক আশা এৰা নাই নাগতি কৰা এই কনষ্টেবলৰ দাসৰ আগত মোক লাজ লগ কৰি আছে মোৰ ষ্টাফৰ আগত বুঢ়া তই মোক মনত পেলাই দিলে অতীতত নেকি চলিহাত কালি কৰিব দিয়া হোমৱৰ্কখিনি চবে কৈছা নে সেই মৰিলো আৰু বুঢ়াৰ কাৰণে সদায় পেটা বুঢ়া মাল্লা আছে আৰু বুঢ়া সেই কণ্টেশ্বৰ চোৰকে মাতো ৰ ই বেটা মাত বোল একো নাই দেখোন ই কৈছিলে নাপা এই কণ্টেশ্বৰ আছো উঠিয়া হোমৱৰ্কখিনি দেখুৱাই আহি কি ভাবি আছা তই বহি দিলৈ উঠিয়া দেখুৱাই আহি কি কৈছা এই কণ্টেশ্বৰ চোৰ মুখ্য তই কি মানে কৰি আছা তোৰ পঢ়া শুনা ধান্দা নাই তই ডাঙৰ হৈ চোৰে হবি যায় তই যি ধান্দা দেখিছ তই চোৰ ডকাইতে হবি তই ছাৰ মানে কালি মোৰ জ্বৰ হৈ আছিল ছাৰ সেইকাৰণে মই হোমৱৰ্কখিনি কৰিব ল'লোঁ তই মোৰ মুখ্য বনাব আহিছা জনা মুখ্য যা তই 101 বাৰ তই উঠা বহা কৰ ঐ ছাৰ
ঐ ছাৰ কি চিন্তা কৰিছে ওপৰত দেখি চাই নাই একো চিন্তা কৰা নাই কি চিন্তা কৰিম আৰু দে পিছে ছাৰ আপোনাৰ কাগজ পাতি নাই বোলে কি হ'ল আপোনাৰ কাগজ পাতিবিলাক কৈছোন সেয়ে কন্টেশ্বৰ বা কি ক'ম আৰু বুঢ়া হ'লো দেখাই পাইছা কথাবিলাকো মনত নৰয় গাড়ীখন পটকৈ উলিয়াই আনিলোঁ কাগজখিনি ঘৰতে থাকিলে কন্টেশ্বৰ বাবা ছাৰ আপুনিতো একো কাগজ পাতি অনা নাই এতিয়াতো আপুনি ফাইন ভৰিব লাগিব বহুতখিনি দাস ফাইন দিছোঁ বোলো য়েছ ছাৰ হে ৰ কন্টেশ্বৰ বাবা কোননো ফাইন কাটা আৰু বুঢ়া মানুহটোৰ তই আৰু মোৰ ঘৰৰে চলি যেতিয়া এতে কিবা এটা মিলো আৰু কন্টেশ্বৰ বাবা ছাৰ আপুনি ফাইন ভৰিব নালাগে কিন্তু আপুনি কাম এটা কৰিব লাগিব নহয় ছাৰ এতিয়া কিয়ে কন্টেশ্বৰ বাবা দে কৰিম দে পিছে ভালে হয় আৰু মোৰ ফাইন কাটিব নালাগিলে আৰু ৰিচিপ্ট আহিলে ভেজালহে আকৌ ক'তো দাউৰ কিবা কৰ এই বুঢ়া মানুহটো ক'তনো পাৰিম ইমান দাউৰিব আৰু সেই ছাৰ আপোনাৰ মনত আছেনে সেই এল পি স্কুলত যে মই হোমৱৰ্ক কৰিলে আনিছিলোঁ হোমৱৰ্ক কৰিলে নহ'ল যে আপুনি যে মোক চলিগিলা কৰাৰ আগত যে 101 বাৰ উঠা বহা কৰিব আছিলে এতিয়া আপুনি ফাইন ভৰিব নালাগে 101 বাৰ উঠা বহা কৰ আৰু গুচি যা হা এই বুঢ়া বয়সতো প্ৰতিশোধ কন্দেশ্বৰ